এই বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক এটা সৰু মিনি ব্লগ লৈ আহিলোঁ। আজি ব্লগটোত ভাবিলোঁ এটা টিফিন ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। মইনো মোৰ সন্তানক টিফিনত কি দিওঁ ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি দিওঁ। আজি মই ভাবিলোঁ ব্ৰেড আৰু এনেকৈ কণী ধুনীয়াকৈ আজি দি দিওঁ। তাই এইটো দিলে খুবেই ভাল পায়। তাই ছাইডৰখিনি নাখায় ব্ৰেডৰ, সেইকাৰণে মই সেইখিনি কাটি লৈছোঁ। লগতে এটা কণী ভাঙি লৈছোঁ, তাত অকণমান নিমখ দিছোঁ, দি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু আপোনালোকৰ সন্তানে যদি ব্ৰেডৰ ছাইডৰখিনি খাই দিব পাৰে, মোৰ ছোৱালীজনীয়ে নাখায়, সেইকাৰণে মই গোটেইখিনি ব্ৰেডৰ এনেকৈ ছাইডৰখিনি কাটি লৈছোঁ। তাৰপিছত মই টাৱা বহাই তাত অকণমান মিঠাতেল দি লৈছোঁ। তাৰপিছত মই এয়া কণীত ব্ৰেডটো পিঠি এনেকৈ ডুবাই মই দুটাকৈ টাৱাখনত সেকি যাম। তাৰপিছত মই টাৱাখনত এনেকৈ ব্ৰেড এটা বহাই দিছোঁ। তাৰপিছত মই আৰু আনটো ব্ৰেড এনেকৈ বহাই দিছোঁ, দি অকণমান জুইটো কমাই দিছোঁ। জুইটো মই এতিয়া অকণমান মিডিয়ামত ৰাখিছোঁ, মিডিয়ামতে বনাই যাম। তাৰপিছত আৰু এটা কণী ভাঙি লৈছোঁ, লৈ তাত আকৌ চেম প্ৰচেছত নিমখ অকণমান দিছোঁ, দি আকৌ মিক্স কৰি লৈছোঁ। এনেকৈ মই দুটাকৈ ব্ৰেড সেকি যাম। আপোনালোকৰ সন্তানে যদি পিঁয়াজ তাৰপিছত জ্বলা ধনিয়া এইবিলাক খায়, কণীৰ লগত এনেকৈ মিক্স কৰি দিব পাৰে, তেতিয়া খাবলৈ আৰু ভাল লাগে। মোৰ ছোৱালীজনীয়ে যিহেতু নাখায়, সেইকাৰণে মই এইবিলাক দিয়া নাই, অকল কণীটো দিয়ে এনেকৈ বনাই দিছোঁ। এনেকৈ বনাই দিলে হেল্ডিও হয়, তাৰপিছত আকৌ পেটটো ভৰি থাকে, যিহেতু ৰাতিপুৱা 8টাৰ পৰা 2টা বজাই ঘৰ পোৱালৈ ইমানখিনি সময় মই এনেকৈ দিছোঁ। তাই এনেকৈ টিফিনটো দিলে তাই খুবেই ভাল পায়, তার প্ৰিয় এইটো টিফিন। তাৰপিছত মই এনেকৈ মোৰ দুটাকৈ ব্ৰেড সেকি লৈছোঁ। আপোনালোকে বাৰু আপোনালোকৰ সন্তানক কি দিয়ে জনাবচোন টিফিনত। তাৰপিছত মই মাজেৰে এনেকৈ টাৱাখনতে কাটি লৈছোঁ, তেতিয়া দেখিবলৈও ভাল লাগে আৰু খাবলৈ সুবিধা হয়। সেইকাৰণে এয়া হৈয়ে গ'ল মোৰ ৰেডি টিফিন। অতি কম সময়ৰ ভিতৰতে হৈ যায়, 5 মিনিটৰ ভিতৰতে প্ৰায় হৈয়ে যায়, নালাগেই 5 মিনিট। তাৰপিছত মই এনেকৈ ব্ৰেডকেইটা টিফিনত ভৰাই লৈছোঁ, ধুনীয়াকৈ এটাকৈ দি দিছোঁ। মই অকণমান তাইক ড্ৰাই ফ্ৰুটছ দিছোঁ। আজি দিছোঁ কাজু আৰু 2টা খেজুৰ দি দিছোঁ, আৰু মই তাক চেঞ্জ কৰি দি থাকোঁ। তাৰপিছত এনেকৈ টিফিন টাৱেলখনত মেৰিয়াই বেগটোত ভৰাই এয়া হৈয়ে গ'ল মোৰ ৰেডি টিফিন। বটলটো দি দিছোঁ, পানী বটল, আৰু মই তাক 1 পেকেট সৰু বিস্কুট দিওঁ। কেতিয়াবা খায়, কেতিয়াবা নাখায়। আজি ব্লগটোত এইখিনিয়ে আছিল টিফিন ৰেচিপি। কেনেকুৱা পালে আপোনালোকে মোৰ এই টিফিন ৰেচিপিটো জনাবচোন।